নমস্কাৰ দাদিগিলান কথাখনকে জনাইছোঁ স্বাগতম ডিভিজিট ব্লগৰ মাজত আৰু মই আছোঁ বৰ্তমান কোকৰাঝাৰ ডিমল গাঁৱৰ প্লে গ্ৰাউণ্ডত আৰু অহা 24 ছেপ্টেম্বৰ তাৰিখ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এই ফিল্ডতে আৰম্ভ হ'ব আৰু মই আজি দেখাম ফিল্ডৰ পৰিৱেশখিনি গোটাইখনকে গতিকে এইগুলো হৈছে ফিল্ড আৰু পুৰা সাজু কৰি তুলিছে আৰু ইফালে পুৰা বাছেৰ বেৰা লগাইছে আৰু এৰ মাজি দিয়ে দৌৰাব লাগিব সেইফালে দিছে পুৰা 400 মিটাৰ মানে 400 মিটাৰ বনাইছে গ্ৰাউণ্ড গো আৰু 8 চক্কৰ মাৰিব লাগিব আৰু এয়াই হৈছে ফিল্ড আৰু একেবাৰে ফিল্ড বৰ্তমান পানী পৰিছে পুৰা কাদং হৈ আছে চাওক পুৰা কাদং আৰু মানে এতে ৰানিং কৰা আমাৰ একেবাৰে মানা কৰি দিছে মানে আমি ফিল্ড চাবা আহিছোঁ একেবাৰে আৰু দাউৰিয়া মানে আৰু কিবা ল'বা নাই দিয়ে আইডিয়া ল'বা দেৱা নাই আৰু ই ওচৰতে আছে এইগো কি বনাইছে প্ৰায় এইগো কি বুলি কয় এইগো প্লেটিনিয়াম আছে এইগো পঢ়াই পাৰে আৰু ফিল্ড পুৰা কাদং একেবাৰে আৰু নামানা হৈ আছে এটা কি হয় 24 তাৰিখৰ পৰা যদি পানী আহে তো এনেকৈ হৈ থাকিব আৰু যদি ৰ'দ দিয়ে তো ফিল্ডৰ অৱস্থা ওখানে ভাল হ'ব মানে ফিল্ডটো পুৰা কাদং হৈ আছে আৰু পুৰা এইকেইদিন লাগাতাৰ পানী পৰি আছে না সেইটোৰ কাৰণে পুৰা কাদং হৈ গৈছে মানুহ মানে দাৰুৱাই নাই মানুহ মানে এটা চাওক পুৰা বেৰাইছে বেৰুৱাতে পুৰা কাদং হৈ গৈছে আৰু যদি মানুহ দাৰুৱাব লাগিলহেঁতেন না তেতিয়াহ'লে আৰু চাইজ ফিল্ডৰ অৱস্থা আৰু ইগো মানে চিন আছে আগতে কিবা ৰিলিফ হৈছে নেকি ইয়াত এতে ইগো মানে অসম পুলিচৰ পৰা দোৱা নাই আৰু কি তাক মাজে দিয়া ইগো মানে কিবা ৰিলিফ হৈছে নেকি আগতে কিবা খেলা চেলা পাতিছে নেকি মানে এই ৰিলিফ এই ডাকবোৰৰ লগত কোনো কিবা নাই আৰু কি ইয়াৰ সম্পৰ্ক মুঠতে ইয়াৰ কোনা দি দৌৰালে হ'ল আৰু কি খুটি পুৰা 400 মিটাৰ আছে আৰু এতিয়া পুৰা এইগিদি গোটেই কাম কৰা মানুহ পুৰা কাম কৰি আছে আৰু হয়তো 2 দিনমানৰ পাছত ফিল্ডৰ মাজত কিবা ঘৰগিলা বনাব আৰু যিগিলা মানে দাউৰিয়া পাছ কৰে মানে সেইগিলা মাজত লৈ যাব হয়তো ঘৰ চৰ বনাব আৰু এইগো আছিল এতিয়া পুৰাণি সেইটো মানুহ আগতে হাই জাম্প কৰিছিল লং জাম্প কৰিছিল হয়তো এইগো নহ'ব এইবাৰ কেঞ্চেল কৰিব এইগো আৰু মানে এইগুলো আর কি আর হয় গাছ আছে একটা পাখরি গাছ আছে আর পাখরি গাছের এই কোনা দিয়ে দৌড়াব লাগিব আর কি পুরা 8 চক্কর মারবা লাগবো 8 চক্কর 1 চক্করত 400 মিটার হয় পুরা 8 চক্করত পুরা 3200 মিটার আৰু মেইন ৰান গো আৰম্ভ কৰিব লাগিব এতেৰ পৰাই এতে থাকিব কেমেৰা থাকিব সেন্সৰ থাকিব মানে গোটাইখিনি এতে থাকিব আৰু এতে লাইন কৰাব আৰু এতেৰ পৰাই শুৰু কৰিব লাগিব দৌৰিব আৰু এইফালে যি ঘৰগিলা বনাইছে এইফালে সাইডত এই ঘৰগিলানত এই কিবাগিলা কৰিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন গিলা বায়োমেট্ৰিক প্ৰচেছ গিলা মেডিকেল গিলা সব গোটেই কৰিব আৰু এৰ মাজে দিয়া মানে গোটাইখানে দৌৰাব লাগিব আৰু কত ওজন করে দে দৌৰাবা বিভিন্ন প্ৰায় তো গোটাই ডিস্ট্রিক্টত
হৈ গৈছে ফিল্ডৰ পূৰা মাজেৰ চেণ্টাৰ গ আৰু এতিয়া নিশ্চয় সেইটো মাজত ঘৰ বনাব যিগিলা ডাৱৰীয়া 8 চক্কৰ মাৰিয়া সেইগিলা পাছ কৰাই আনি এতিয়া সোমিয়ে মানে এতিয়া ফেল কৰা পাছ কৰা গিলানক এতিয়া মানে বাচিব আৰু কাই ভাল পাছ কৰিল কাই ফেল কৰিল এতে বাচিব আৰু লং জাম্পৰ কাৰণে কোনখিনি জাগাও সিলেক্ট কৰিছে সেইগো অৱশ্যে দেখা নাই পাং এলা কোনফালে বা বানাই সেইগো তো চাই আছং তো ইফালে একটা আছে পুরানি সেইগো মানে যিগো বাউণ্ডাৰী দিছে আৰু বাউণ্ডাৰী গোটেই ওচৰতে আছে পুরানি ইয়াতে চাফা চাফি কৰিছে আৰু আগতে মানে দাউৰি কৰি ফিল্ডত দাউৰি কৰা মানুহগিলাতে মানে প্ৰেক্টিছ কৰিছে হয়তো সেইগো নহ'ব আৰু নতুন করে এই জায়গাখিনিত করছে এবার রান গো ই গ্রাউন্ড গো এবার সিলেকশন করছে রান গো এটাই হব বলে অসম পুলিশের তো অন্য বছরত তো 7 এপিত করেছিল চৰাইখেলত যিগো 7 এপিবিএন আছে যিগো বেটেলিয়ন কেম্প আছে ওটাই করেছে কিন্তু এবার নতুন করে ডিমল গাঁৱৰ ই ফিল্ড গো সিলেকশন করেছে এটাই হব বলে এবার অসম পুলিশে রান গো কোকরাঝার ডিস্ট্রিক্টের